গাড়ীৰ লুকটো কিন্তু বঢ়িয়া দিছে, উৰ গাড়ী না উৰৈ গাড়ী একেবাৰে। তো ইফালৰ পৰা মই তো হাই গাইজ, নতুন এটা ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজত। বহুতে কমেণ্ট কৰি আছিল এইখন উৰ গাড়ীখনৰ তোমাৰ অন ৰোড প্ৰাইচ কিমান, EMI কিমান আহিব আৰু গাড়ীখিনি গোটেই ডিটেইলছ মই এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকক। তো মোৰ লগত আছে আমাৰ গাড়ীখন, উৰ গাড়ীখন। তো প্ৰথমত আগত গাড়ীখন দেখাই লওঁ ভিতৰৰখিনি আৰু বাহিৰখিনি গাড়ীৰ লগত কি আছে গোটেইখিনি দেখাই আছোঁ। তাৰপিছত আপোনালোকক অন ৰোড কিমান পৰিব, কিমান ডাউন পে'মেণ্ট দিলে কিমান টকা আহিব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক আৰু এতিয়া আপোনালোক গাড়ীখনৰ গোটেইখিনি বস্তু আপোনালোকক দেখাওঁ। গাড়ীৰ ভিতৰখিনি দেখাই দিওঁ আপোনালোকক। এনেকুৱা এইটো আপোনাৰ ছিংগল ছিটটো আছে, ইয়াতেতো এক্সট্ৰা ইয়াতে তোমাৰ হেণ্ড ব্ৰেকটো আছে আৰু ইয়াতে মই দেখাই আছোঁ। এই ইয়াতে চাব পাৰে মিটাৰটো, মই চাবিটো অন কৰি দেখাই আছোঁ। এই চাবি মিটাৰটো। আৰু ইয়াতে তোমাৰ ৰেঞ্জ তোমাৰ কোম্পানীয়ে ক্লাইম কৰে তোমাৰ কিমান 265 মান ক্লাইম কৰে, কিন্তু ৰেঞ্জ তোমাৰ দিব 200 কিলোমিটাৰে দিব ৰেঞ্জ। ইয়াতে এতিয়া বৰ্তমান মোৰ চাৰ্জ মানে 78% আছে। তো গতিকে ইয়াতে দেখাই আছে চাওক 7157 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে। আৰু ইফালে যোনটো আপোনাৰ চুইচ আছে, এইটো হৰ্ণৰ চুইচটো, এইটো চাব পাৰে ইণ্ডিকেটাৰ, এইটো আপাৰ ডিপাৰ। আৰু এইটো যোনটো হয় এইটো হ'ল তোমাৰ হ'ল ৰিভাৰ্ছ, নিউট্ৰেল আৰু এইটো ড্ৰাইভ মোড। আৰু এইগিলা এই তিনিটা চুইচ হ'ল ল', মিডিয়াম, এইটো হাই। আৰু ইফালে তোমাৰ এইকেইটা আছে, তোমাৰ উইপাৰ চুইপাৰ আছে। আৰু মই দেখাই আছোঁ আপোনালোকক গাইজ আগ চাইডটো চালে। এতিয়া আপোনালোকক বলক পিছ চাইডটো দেখাওঁ। তো পিছ চাইডটো ইফালে চাব পাৰে। ইফালে এইটো দৰ্জাটো এইটো চাইডে আপোনাক খোলা দিছে। আপোনালোকে এইটো চাইডে এনেকুৱা সোমাই যাব, এনেকুৱা ইয়াতে স্পেচ পাই যাব। এইখিনি জেগা স্পেচ পাই যাব। আৰু চিটটো এনেকুৱা টাইপৰ আছে, তোমালোকে 3জন 4জন আৰামত বহিব পাৰিব। আৰু সেইটো চাইডে মানে খোলা চিষ্টেম নাই, এক চাইডে খুলিব পাৰি। তো গেপটো মানে অলপ ভালে দিছে। আৰু পিছ চাইডে কিবা থ'ব পাৰিলে থ'ব পাৰিব, বেগ চেগ। আৰু ইফালে মই দেখাই আছোঁ ডিগ্গিটো খুলি ইয়াতে কি আছে। এইটো খুলি দিওঁ। গাইজ ইয়াতে স্পেয়াৰ টায়াৰটো আছে আৰু বেটাৰী চেটাৰী আছে। আৰু ইয়াতে তোমাৰ ৰেঞ্জখিনি দিছে। আৰু যি নহওক গাড়ীৰ লুকটো কিন্তু বঢ়িয়া দিছে, উৰ গাড়ী না উৰৈ গাড়ী একেবাৰে। তো ইফালৰ পৰা মই 360 এটা দেখাই দি আছোঁ, মানে লুকটো চাইডো পিনে এটা লুক এটা দেখাই আছোঁ আপোনালোকক ৰাউণ্ড ছিষ্টেমত। তো ইয়াৰ পিছতে মই কৈ আছোঁ তো অন ৰোড কিমান পৰিব। গাড়ীৰ লুকটো মানে এনেকুৱা টাইপত আহিছে। এনেকুৱা টাইপৰ লুক এটা। আৰু আগতে এইটো চাৰ্জিং পইণ্টটো ইয়াতে আছে। আৰু আপোনালোকে এক্সট্ৰা এটা চিট লগাব লাগিব, তেতিয়াহে আপোনালোকে বেলেগ পেচেঞ্জাৰ বহাব পাৰিব, নহ'লে নোৱাৰিব। তো এতিয়া বলক আলোচনা কৰোঁ আমি, মানে অন ৰোড প্ৰাইচ কিমান। তো ফাইনেলি গাইজ আজি মই উৰ গাড়ীখনতে অন ৰোড প্ৰাইচটো মই কৈ দি আছোঁ। তো এইখনৰ যোনটো এক্স ৰুম প্ৰাইচ হ'ল, এইখনৰ এক্স ৰুম প্ৰাইচ পৰিছে আপোনাৰ 3,84,299 টকা। তাৰ লগত আপোনাৰ পৰিব তোমাৰ RTO ইঞ্চুৰেঞ্চ, এইখিনি লৈ কিনে তোমাৰ 31,500 পৰিব। তো অন ৰোড পৰিব আপোনালোকৰ তোমাৰ 3,84,000 যোনটো আছে ন, তাৰ পৰা আপোনাৰ 25,300 টকা এটা ডিছকাউণ্ট হৈ যাব। 25,300 টকা ডিছকাউণ্ট হ'লে তোমাৰ এইপিনে 3,84,299 টকা, এইপিনে 31,500 টকা। তাৰপৰা 31,000 পৰা 25,000টো হাৰাই দিয়ক, 6,000 টকা। তোমাৰ 3,84,000 তোমাৰ 3,84,000 ইপিনে তোমাৰ 6 লাখ দিয়া, 3,92,000 মান পৰি যায় ন, 3,92,000। আৰু যেতিয়া আপোনালোকে শ্ব'ৰুমত যাব ন, তেতিয়া আপুনি সেইখিনিয়ে ক'ব। আৰু তাৰ লগত আপোনাৰ এক্সট্ৰা পৰিব কাজামটো ল'লে তোমাৰ পৰিব 6,500 টকা। সেইখিনি মিলাই তোমাৰ 3,97,000 মান হৈ যাব। আৰু যেতিয়া আপোনালোকে যাব তাতে আপোনাৰ যোনটো ফাইনেন্স কৰোঁতে আপোনাৰ কি হ'ব জানেনে, তাতে আপোনাৰ এক্সট্ৰা এটা চাৰ্জ ল'ব, এইটো প্ৰচেছিং চাৰ্জ তোমাৰ 14,000 15,000 এনেকুৱা প্ৰচেছিং চাৰ্জ, সেইটো লৈ লয়। সেইটো আপোনাৰ যেতিয়া ডিলাৰত গাড়ী ল'ব যাব তেতিয়া নক'ব, যেতিয়া আপুনি ফাইনেন্স কৰিব তেতিয়াহে আপোনাক এইখিনি কথা ক'ব। সেইখিনি আপোনালোকে জানি ল'ব গৈ কিনে। আপুনি সেইখিনি জনাৰ পিছতে আপোনালোকে গোটেইখিনি বস্তু আগত সুধি ল'ব, তাৰপিছত আপুনি ফাইনেন্স কৰিব। আৰু তোমাৰ এনে গাড়ীখন তোমাৰ যেতিয়া 4,14,000 যদি হয় মানে অন ৰোড প্ৰাইচ, আপোনালোকে যদি লোন এমাউণ্ট তোমাৰ 1 লাখ টকা এটা ডাউন পে'মেণ্ট দিয়ে, তেতিয়া আপোনাৰ যদি লোন এমাউণ্ট 3,14,000 হয়, তেনেহ'লে আপোনালোকে যদি 3 বছৰ কৰে কিস্তি, EMI কিমান আহিব গম পায়নে? আপোনাৰ ইণ্টাৰেষ্ট ৰেট কিমান ক'ব সেইটো মই কৈ আছোঁ। ইণ্টাৰেষ্ট ৰেট সেহেঁতে ক'ব আপোনাক 9.5 এনেকুৱা ক'ব, কিন্তু 9.5 নহয়, 19.5 ল'ব সিহঁতে ইণ্টাৰেষ্ট। সেইটো আপোনালোকে মহিন্দ্ৰা যদি কৰে ফাইনেন্স, মহিন্দ্ৰা আপোনাৰ এপত গৈ চাব পাৰিব।
আৰু তাতে 3,14,000 যদি মিনিমাম হয় আপোনাৰ, ধৰক 4,14,000 টকা গাড়ীখন, 1 লাখ টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে, 3,14,000 যদি হয়, 3,14,000 তোমালোকে EMI 19.5ত কিমান আহিব গম পায় না? তোমাৰ 3 বছৰ যদি কৰে 11,900 চামথিং আহি যাব। মই EMI কেলকুলেশ্যন এটা মই ইয়াতে ৰেকৰ্ডিং কৰি দি আছোঁ, ৰেকৰ্ডিঙত চাই ল'ব মই EMI কেলকুলেশ্যন কিমান টকাত কিমান টকা হয়, মই গোটেইখিনি এইটো ভিডিঅ'ত লগাই দিম, ভিডিঅ'টো চাই থাকিব। ঠিক আছে, আপোনাৰ 4,14,000 যদি হয়, 1 লাখ টকা দিলে কিমান আহিব কৈ দিলোঁ মই, 11,900 চামথিং ইমান টকা আহিব। আৰু যদি 50 দিয়ে, 50 দিলেতো আৰু বাঢ়ি যাব। মই EMI কেলকুলেশ্যন দি আছোঁ নহয়, আপুনি এইটো এপটো ডাউনলোড কৰি কিনে আপুনি এইটো EMI কেলকুলেশ্যন কৰি ল'ব, যিমান টকা মাৰিব তাতে প্ৰচেছিং ফিজ EMI কেলকুলেশ্যন গোটেইখিনি আহি যাব। তো আপোনালোকে যদি ল'ব বিচাৰে গাড়ীখন, উৰ' গাড়ীখন, অন ৰোড প্ৰাইচ কৈয়ে দিলোঁ মই। আৰু কাজানটো যোনটো 6,500 টকা, সেইটো আপুনি EMI লগতো এড কৰিব পাৰে, আৰু নহয়তো আপুনি এক্সট্ৰাকৈ কিনিব পাৰে। সেইটো আপোনাৰ ইনষ্টলেশ্যন মানে ঘৰত আহি কৰি দি যাব গাইজ। তো আজিৰ ভিডিঅ' মানে ইমানখিনি আছিল। তো ভিডিঅ'টো চাই যদি অলপ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে গাড়ী কিনাৰ আগত আপোনালোকে গোটেইখিনি আগতে জানি ল'ব শ্ব'ৰুমৰ পৰা, নহ'লে আপোনালোকক পিছত এইটো চাৰ্জ বহুত চাৰ্জ বুলি কয়। তো আজিৰ ভিডিঅ' ইমানখিনি আছিল। যদি ভিডিঅ'টো ইনফৰমেশ্যন লাগিছে, ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।